Kep asadlang henodang amat inut anim sopi cepathilot. Nijang Karbi Anglong Khironi Police Station Kaparlo Sil Dubi High School aklim soe nut Karlitang Priya Kumari Kep asadlang henodak puamat aru acheklo nipa ingko rahini arin result ki PR ni amat methang cepathilot. এইটোতো আকস্মিক হৈছে আমি বহুত সময়লৈ গম পোৱা নাছিলোঁ কাৰণ ৰিজাল্টটো অনলাইনত দিছে যে অনলাইনত আমি ৰিজাল্ট লোৱাত ব্যস্ত আছিলোঁ ৰিজাল্ট লৈ শেষো হৈছে তাৰ পিছতেই গম পালোঁ যে কোনোবাই আহি কাৰণ মই কথাটো মানুহৰ মুখে মুখে আহি স্কুলত ওলালে আমি ছাৰসকলে প্ৰথমতে গম পাইছিলোঁ তাৰপিছত আমাৰ ছাৰসকলৰ মাজৰ পৰা দুজনক পঠালোঁ যে অলপ গম লওকচোন কথাটো সঁচা নে মিছা তেতিয়া তেখেতসকলে ক'লে আহি কথাটো সঁচা ছোৱালীজনীৰ নাম প্ৰিয়া কুমাৰী এতিয়া বেছি চোকা বুদ্ধি ছাত্ৰী নাছিল কিন্তু মধ্যমীয়া আছিল তাই ফাৰ্ষ্ট টাইমত যদি বেয়া হ'ল আৰু যত্ন কৰিলে নিশ্চয় ভাল হ'ল হয় 2-1 ছাত্ৰ ছাত্ৰী এতিয়া ছেকেণ্ড ডিভিজন পাইছে যোৱা বছৰ যি বেয়া কৰিছিল বেয়া কৰা ছাত্ৰ ছাত্ৰীও এইবাৰ ছেকেণ্ড ডিভিজন পাইছে আৰু এইবাৰতো আমাৰ ৰিজাল্ট যথেষ্টখিনি ভালেই হৈছে এতিয়া প্ৰথমবাৰলৈ আমাৰ ষ্টাৰ পাইছে আৰু যোৱাবাৰ এজন ডিষ্টিংশ্যনো আছিলে গতিকে ৰেকৰ্ডটো মোটামুটি আমাৰ ভালেই এবাৰ আপোনালোকৰ কিমান শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল পৰীক্ষাত অৱতীৰ্ণ হৈছে 84 আৰু পাছ কৰিছে 62 গতিকে সেইফালৰ পৰা পাৰ্চেণ্টেজ মোটামুটি 74% আছে গতিকে এইখিনিত আমাৰ যথেষ্ট ভালেই লাগিছে তাৰ ইয়াৰ আগৰ বছৰ যদিও ডিষ্টিংশ্যন পাইছিল কিন্তু আমাৰ 43%ৰ ভিতৰত আছে এইবাৰতো আমি যথেষ্টখিনি ভাল ৰিজাল্ট কৰিছোঁ কিন্তু দুৰ্ভাগ্য যে তাই এনেকুৱা কাম কৰি দিলে কিন্তু আমি তেওঁলোকক মানসিকভাৱে সবল কৰিবলৈ যত্ন কৰোঁ যে পাছ ফেইলটো কেতিয়াবা থাকি যায় কিন্তু শিক্ষা দীক্ষা লৈ অলপ মানুহ হ'বলৈ যত্ন কৰিব লাগে তাই সাহসী ছোৱালী হ'ব লাগিছিল কিন্তু এনেকুৱাতো ইয়াৰ আগত কোনো দিন হোৱা নাই আমি নিজেও অবাক হৈছোঁ যে কিয় কৰিলে তাই তেনেকৈ